যোৱাকালি ইমান ডাঙৰ এটা ঘটনা ঘটাৰ পিছতো যে মই সপোনতো ভবা নাছিলো যে আজি গৰুখিনি কেনেকৈ মেলি দিব হাইৱেৰ মাজত, কিন্তু দেখিছে নহয় কি দুৰ্ঘটনা ঘটাবলৈ এই গৰুখিনি ৰাস্তাত মেলি দিয়ে, মই তাকে ভাবি নাপাওঁ। হেল্ল' দোস্ত, আজি মোৰ 30 ডে চেলেঞ্জৰ ডে 9 আৰু আজিৰ দিনটোত মই কি কৰিলো সকলোখিনি এই ব্লগৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতে গ'লোগে আমগুৰিৰ পৰা বাগজানলৈ, বাগানৰ মাজেদি গৈ এই ভাড়াটো থৈ আহিলোগে। ভাড়াটো থৈ হালুৱাটিঙৰ পৰা ঘূৰি আহোঁতে যোৱা নিশা কোনোবা এখন গাড়ীয়ে খুন্দিয়াই এই গৰু তিনিজনীক মাৰে, কিন্তু তাৰে মাজৰ এজনী গৰু বাচি যায়। সেই বাচি যোৱা গৰুজনীক দেখি মই সোনকালে আকৌ উভতি হালুৱাটিঙলৈ আহোঁ। হালুৱাটিঙত আহি লগৰকেইটাক এই বিষয়ে জনোৱাত তেওঁলোকে চব আমি একেলগ হৈ আমগুৰিৰ পৰা মই আহোঁতে গৰুজনীক ৰাস্তা চাই আহিলোঁ। দেখিব বেয়া লাগিলে। আহি আমাৰ হালুৱাটিঙৰ এই ল'ৰাকেইজনক ক'লোঁ, মোৰ লগৰ আৰু চব আমি টমটম চলাওঁ একেলগে। সিহঁতক কোৱাৰ লগে লগে চবে কোনোবাই গৈ পানীৰ কাৰণে বাকেট লৈ আহিলে, কিবা কিবি আনি আমি এতিয়া সেই গৰুজনীক গৈ পঢ়া চৰা দি তাই গৰুজনী যাতে ৰাতিটো মানে আমি ব্যৱস্থা কৰি দিব পাৰোঁ। যিমান সময় তাত আছে বা যিমানখিনি থাকিব অলপ অলপ খানা ব্যৱস্থা কৰি দিম, যাতে ৰাখে হৰি মাৰে কোনে আৰু মাৰে হৰি ৰাখে কোনে আমি চবেই জানো। তথাপিও এতিয়া যেতিয়া হৰিয়ে তাইক ৰাখিছে, এতিয়া তাক নোখোৱাকৈ যাতে নমৰে সেইটোৰ প্ৰতি আমি লক্ষ্য ৰাখিম। আমি এইকেইটাই আৰু কেইজনমান আছে, তেওঁলোক অহা নাই বিশেষ কামত, এতিয়া আহিব পৰা নাই, কিন্তু হেল্প কৰি পঠিয়াইছে আমাক এই কামটো কৰিবলৈ। তেওঁলোকক ধন্যবাদ দিছোঁ আৰু সেইকেইজনকো ধন্যবাদ দিছোঁ। তোমালোকে মোৰ কথাষাৰ কোৱাৰ লগে লগে যে ইমানখিনি গুৰুত্ব দিলা আৰু গুৰুত্ব সহকাৰে কথাটো লৈ পেলাইছে। এতিয়া মোৰ লগত তোমালোকে গাড়ী চাড়ী চব তেওঁলোকে কিন্তু কোনো চিন্তা কৰি থকা নাই যে গাড়ী কি হ'ব কি কথা। ৰাস্তাতে গাড়ী চাইড কৰি থৈ মোক কৈছে ব'লক বিচাৰতে আমি এই কামটো প্ৰথম কৰোঁগৈ, আৰু তেওঁলোকক লৈ মই এতিয়া গৈ আছোঁ। এই দাদাজনক আমি বিষয়টো জনোৱাৰ পাছত তেওঁ আমাক খেৰ দি পেলাই সহায় কৰে যাতে আমি গৰুটোক নি খুৱাব পাৰোঁ, আৰু সোনকালে আমি খেৰ চেৰ ভৰাই লৈ ওলাই আহিলোঁ গৰুজনীৰ কাষলৈ। বেছি হেৰি কৰি নিদিবি, যিহেতু বৰষুণ আহোঁ হৈ আছিলে, আমি গৰুজনীক এনেকৈ ৰাস্তাৰ কাষতে পেলাই থৈ আহিলে নহ'ব। তাৰ বাবে আমি এটা আলোচনা কৰি গাড়ী এখন মাতি বুলি যেনে তেনে তাই কোনোবা এখন ঘৰত আশ্ৰয় দিয়াব পাৰোঁ নি চাই, কিয়নো যোৱাকালি সন্ধিয়াৰ পৰা এই গৰুজনী মালিক কোন আমি বিচাৰি নাপালোঁ, আৰু গৰুজনীক নিদিলেও উঠাই। তাৰ বাবে গৰুজনীক কিবা এটা আশ্ৰয় নিদিলে হয়তো ৰাতি বৰষুণত তিতি তাই কিবা বিপদো হ'ব। তাৰ বাবে আমি গৰুজনীক উঠাই মেলি সেই গাড়ীত উঠাই মেলি দাদাজনৰ ঘৰলৈ লৈ গ'লোঁ। বাকীখিনি আপোনালোকে ভিডিঅ' চাই থাকক, সম্পূৰ্ণখিনি এই ভিডিঅ'ত দিয়া আছে। এই দাদাজনে আমাক যথেষ্ট সহায় কৰিলে গাড়ী দি পেলাই গৰুজনীক তুলি আনিবলৈ। যিহেতু তেওঁ কিবা এটা কামত গৈ আছিলে, তথাপিও তেওঁক আমি কোৱাৰ লগে লগে তেওঁ আমাক কামটো কৰিবলৈ না বুলি নক'লে আৰু আমাক যথেষ্টখিনি সহায় কৰি দিলে। আমি যিজনী গৰু যোৱাকালি এক্সিডেণ্ট হোৱা আমি বৰবামৰ NBI ইটা ভটাৰ সন্মুখৰ পৰা উঠাই আনি এতিয়া সদ্যহতে এই দাদাজনৰ ঘৰত থৈছোঁ। দাদা আপোনাৰ ঘৰৰ এড্ৰেছটো কৈ দিয়ক এবাৰ ভালকৈ। ধুলুৱা পথাৰ ন? ধুলুৱা পথাৰ। আপোনাৰ নামটো? বিকাশ শইকীয়া। বিকাশ শইকীয়া তাৰ ঘৰত থৈছোঁ। যিহেতু এতিয়া গৰুজনী এতিয়াও মালিক ওলোৱা নাই, মালিক নোলোৱাৰ কাৰণে এতিয়ালৈকে গৰুজনীক এতিয়া আমি ৰাতিখন থ'ব নোৱাৰোঁ, যিহেতু ধুমুহা বৰষুণ অহাৰ এটা সম্ভাৱনা আছে। তাৰ বাবে আমি এই দাদাৰ ঘৰত থৈছোঁ, আৰু কোনোবা যদি ইয়াৰ মাজতে মালিক ওলায় এই দাদাৰ লগত যোগাযোগ কৰিলে তেওঁৰ ঘৰতে আছে গৰুজনীক। এতিয়া ত্ৰিপাল চিপাল তৰি দিয়া হ'ব, তাই যাতে ৰাতিটো ভালকৈ কটোৱাব পাৰে, বৰষুণৰ তিতিবুৰি যাতে একো বিপদ নহওক তাই, সেইটোৱে আমি আশা কৰি এই দাদাৰ ঘৰত থ'লোঁ। আৰু আকৌ এবাৰ কৈছোঁ, যদি কোনোবা মালিক ওলায় তেতিয়াহ'লে এই দাদাৰ লগত যোগাযোগ কৰিব আপোনালোকে। দাদাৰ পৰা আপোনালোকে সম্পূৰ্ণখিনি পাই যাব সুস্থ, আৰু গৰুজনীক তেখেতৰ ঘৰতে আছে হয়নে? ঠিক আছে। তাৰপিছত আমি ডক্টৰক মাতি আনি ডক্টৰে বেজি চেজি দিয়ে আৰু কিবা কিবি দৰৱ অলপ খুৱাই মেলি গৰুজনীক অলপ ৰেষ্ট কৰিবলৈ ধুনীয়াকৈ আমি খেৰ চেৰ দি দিলোঁ মূৰৰ তলত, যাতে তাই কষ্ট নহওক, আৰু ত্ৰিপাল তৰি দিয়া ব্যৱস্থা কৰি দিলোঁ। তাৰপিছত আমি আহি গ'লোঁ হালুৱাটিঙত আমি যিকেইটাই গৈছিলোঁ গোটেইকেইটা আহি, যিহেতু সন্ধিয়া হ'ল, চাহ একাপ খালোঁ। আৰু এইজন হ'ল আমাৰ অভিজিত ভাইটি কিন্তু নাভাবিব এনেই আহি খাইছে বুলি কাম নকৰাকৈ। সি কিন্তু আমাক বেকগ্ৰাউণ্ড ফুল ছাপৰ্ট দিলে। সি যাব নোৱাৰিলে, যিহেতু টমটমখিনি থৈ দিয়া আছিলে ৰাস্তাতে, কোনোবা এজন ৰখীয়া লাগিব, সেইবাবে সি ৰখীয়া হৈ দিলে, আৰু লগতে আমাক বহুতখিনি বেকগ্ৰাউণ্ড ছাপৰ্ট দিলে। মই তাক এনেই ধেমালি কৰিলোঁ বোলে তুমি নোযোৱাকৈ নকৰাকৈ ইয়াত চাহ খাবলৈ আহিলা বুলি। সি তাকে লাজ পাইছে, কিন্তু একচুৱেলি সি আমাক বেকগ্ৰাউণ্ড ফুল ছাপৰ্ট দিলে। তাৰ বাবে ধন্যবাদ, আৰু সকলো টিমক ধন্যবাদ। আৰু যদি আপোনালোকৰ এই ব্লগটো ভাল লাগিল তেন্তে ব্লগটোত এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তেন্তে আজিলৈ আহিছোঁ, আকৌ নেক্সট 10 নম্বৰ লগত লগ পোৱাৰ আশাৰে। ধন্যবাদ।